উলিয়াই তাতে ভাগশেষ উপপাদ্যটো লিখা আছে চা ধৰা হল px এটা বহুপদ যাৰ মাত্ৰা 1 বা ততোধিক আৰু a যিকোনো বাস্তৱ সংখ্যা যদি px-ক x - a-ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব pa তাৰমানে একদম চিম্পুলকে আমি ক'ব পাৰো ভাগশেষ হ'ব প্লাস মাইনাছ এ বুজি পাইছ নে ধৰিব পাইছ নে তহঁতি পাইছ নাই ধৰিব পাৰিছ নে নাই পাৰিছো ছাৰ তাৰমানে px বহুপদক x - a-ৰে হৰণ কৰিলে ভাগশেষ হ'ব pa আৰু x + a-ৰে হৰণ কৰিলে মই এবাৰ দিছো মাইনাছ এবাৰ প্লাছ প্লাছটো কিতাপত নাই কিন্তু কথাটো তহঁতি জানি থোৱাটো ভাল আৰু লাগিবই তহঁতক x + a-ৰে হৰণ কৰিলে p - a তেনেকে লিখি থ তেতিয়া কি হ'ব তহঁতি বস্তুটো গণ্ডগোল নহয় তহঁতি মাত্ৰ প্লাছ মাইনাছ চাব লাগে মাইনাছ থাকিলে প্লাছ হ'ব প্লাছ থাকিলে কি হ'ব মাইনাছ হ'ব বুজি পালি পালো ছাৰ হিমাক্ষী বন্দনা বুজি পাইছনে স্যার বুজি পাইছনে পাইছ পাইছো স্যার ঠিক আছে এটা উদাহৰণ মই দেখাই দিছো এতিয়া এইটো মোহাৰো নে হ'ল নাই নাই হোৱা ছাৰ নাই হোৱা ইমান দেৰি লাগিছে নে পটাপট লে সিদিনা তহঁতি ৰেকৰ্ডিংটো চাব পাৰিলি নাই ৰেকৰ্ডিং ক্লাছটো যে মই দিছিলো চাইছিলি নাই চাইছিলো ছাৰ তহঁতি ক্লাছ 9-ৰ ইয়াৰ পাছৰ চেপ্টাৰটো 4 নম্বৰ চেপ্টাৰটোৰ পৰা বহুতখিনি ভিডিঅ' তহঁতি পিছত চাব পাৰিবি হ'ল ছাৰ হ'লনে হ'ল এতিয়াতো মই মোহাই দিছো তাৰপিছত এতিয়া চা এতিয়া তহঁতৰ মই এটা অংক ললো সাপোজ আৰু ইয়াক হৰণ কৰিব লাগে শেষ মাতটো অহা নাই +1-ৰে হৰণ কৰিলে কি হ'ব মই এইটো x জেগাত +1 লিখিম নে -1 x জেগাত
x প্লাছ 1ৰে হৰণ কৰিলে ভাগশেষ উলিয়াব লাগে ভাগশেষ উপপাদ্য প্ৰয়োগ কৰি আমি উলিয়াব লাগে হৰণ কৰি উলিয়াবতো পাৰিমেই হৰণটো কৰাটো মই কোৱা নাই এতিয়া xৰ জেগাত মই +1 লিখিম নে -1 লিখিম -1 -1 কেলে -1 লিখিম ভাগশেষ উপপাদ্যত কি কৈছিলে যে x প্লাছ a ৰে হৰণ কৰিলে ভাগশেষ হয় p মাইনাছ a x মাইনাছ a ৰে হৰণ কৰিলে ভাগশেষ হয় p a বাকীবোৰে বুজি পাইছে নে কথাটো বুজি পাইছে নে পাইছো ছাৰ ঠিক আছে এতিয়া আমি p -1 লিখিম p -1 এইটো কিমান হ'ব -1 হোল কিউব -1 হোল স্কোয়াৰ -1 আলটিমেটলি -1 হোল কিউব -1 হ'ল এইটো -1 স্কোয়াৰ 1 আকৌ -1 তাৰমানে আলটিমেটলি ভাগশেষ হ'ব কিমান মাইনাছ কি 3 এইটোৱে উত্তৰ আৰু যিকোনো বহুপদ দিব পাৰে প্লাছ দিলে আমি তেনেকে কৰিম মাইনাছ দিলে প্লাছ লিখিম ধৰিব পাৰিলি নে পাৰিছো এতিয়া তহঁতৰ এটা বস্তুৱে আৰু আহিব পাৰে পৰীক্ষাত এইটো আহিব এনেকুৱা এটা আহে আৰু তহঁতি হৰণ কৰাটো দেখাই দিছো মই এতিয়া হৰণ কৰাটো দেখাই দিম তাৰপৰা তহঁতৰ উৎপাদক বিশ্লেষণ কৰা এটা সেইকেইটাই তহঁতি আহিব লাগে তহঁতৰ পৰীক্ষাত বাকী বিস্তাৰ কৰা চিস্তাৰ কৰা এইবিলাক সূত্ৰ মনত নাৰাখিলেতো উপায় নাই সেইবোৰ তহঁতি 9তো পাইছ এইটোতো পাইছ হয় মোৰ হয় ছাৰ তহঁতে কনফিউজন যে লাগি আছে বুলি কৈছিলি তোৰ 2 নম্বৰ চেপ্টাৰত এতিয়া অলপ কমিছে নাই কমিছে ছাৰ কমিছে অ ঠিক আছে এতিয়া এইটো মই সামৰিছো হ'ল নে তহঁতৰ লিখি হ'ল নহয় হ'ল হ'ল ছাৰ ঠিক আছে এতিয়া মই এটা হৰণ কৰা দেখাম হৰণ কৰাটো খুব ভালকে চাবি দেই হৰণ কৰাটো তহঁতক মই ভালকে চাবলৈ কৈছো কেলে তহঁতি এইটো 10লৈকে তহঁতৰ লগ নেৰিব এই হৰণ কৰাটো খুব ভালকে চাবি হৰণ কৰা মই এটা ভিডিঅ' দিম বাৰু তহঁতক মানে মই ক্লাছ 10ত কৰা ইউটিউব ভিডিঅ' এটা আছে মোৰ হৰণৰ সেইটো তহঁতক পঠিয়াম কিন্তু তহঁতি মানে হৰণ কৰাটো লগ নেৰে কিন্তু হৰণ কৰা নোৱাৰিলে তহঁতি ক্লাছ 10ৰ এটা চেপ্টাৰ বাদেই দিব লাগিব সেইকাৰণে এতিয়া সাৱধান হৰণটো মই এটা দেখাইছো মই উজু এটাকে ললো প্ৰথম মই এনেকে কৰিছো দেই ওলটাকে x - 2ৰে হৰণ কৰিব লাগে x কিউব - x স্কোয়াৰ - 5x + 6 এইটো হৰণ কৰিব লাগে হ'ল এতিয়া x প্ৰথম কথা x কিউবটো চাবি xৰ লগত কি পূৰণ কৰিলে x কিউব হয় কোনে ক'ব পাৰিবি ক xৰ লগত কি পূৰণ কৰিলে x কিউব হয় ক x স্কোয়াৰ x স্কোয়াৰ ইয়াত লিখিলো মই x স্কোয়াৰ দেই এটা প্ৰব্লেম হ'ল মইতো ওপৰত এইটো অকমান আকৌ লিখি লৈছো x কিউব - x স্কোয়াৰ - 5x + 6 এতিয়া হ'ব ইয়াত x স্কোয়াৰ হৈ যাব তকে এইটো হ'ব x কিউব x স্কোয়াৰ লগত x পূৰণ কৰিলে x কিউব হ'ল এতিয়া প্লাছ চিন আছে ইয়াত প্লাছে মাইনাছে কি মাইনাছ মাইনাছ এইটো মানে এই x স্কোয়াৰটোৱে x মাইনাছ তোক পূৰণ কৰি দিবি x স্কোয়াৰ x পূৰণ কৰিলে x কিউব হ'ব x স্কোয়াৰ মাইনাছ তোক পূৰণ কৰিলে কি হ'ব প্লাছে মাইনাছ টুৱাইছ x স্কোয়াৰ এইটো মাইনাছ টুৱাইছ x স্কোয়াৰ লিখি দিলি বুজি পালি নাই
ধৰিব পাৰিছ নাই? হা ছাৰ শুনিছ নাই পিছৰকণ তহঁতি? আকৌ হা কি হ'ল? হা কি কৈছ? কি কৈছ? ছাৰ পিছৰকণ এক্স আকৌ এবাৰ বুজাই দিবচোন। কৈ আছো এক্স স্কোৱাৰ লগত এক্স পূৰণ কৰিলে চাই লয় পূৰণ কৰিলে এক্স কিউব হয় নে নহয় এইটো কব হা এক্স স্কোৱাৰ লগত এক্স পূৰণ কৰিলে নহয় এক্স কিউব হয় নে নহয় তহঁতি মুখে হয় মাতটো দে হয় নে নহয় সুধি আছো হয় হয় ছাৰ এক্স পূৰণ কৰিলে এক্স কিউব হ'ল এতিয়া এক্স স্কোৱাৰ লগত মাইনাছ টু পূৰণ মাইনাছ নাই মই সেইটো কৈ আছো হ'ব নাই হ'ব ছাৰ হ'ব এতিয়া চা এই খালি এটা কাম কৰিব নোৱাৰিবি ইয়াত সদিশ পদৰ তলত সদিশ পদ পাতিব লাগিব যদি ইয়াত এক্স স্কোৱাৰটো নাথাকিলেহেঁতেন তেতিয়া এই মাইনাছ প্লাছটো আমি এইফালে লাষ্টত পাতিলোহেঁতেন ইয়াত উপায় ইয়াত দিগদাৰ হোৱা নাই এই মাইনাছটো আমি প্লাছ পাতিম তাত তাৰমানে বিয়োগ কৰিম যে তলৰ চিনটো বদলি হৈ যাব এতিয়া এক্স কিউব বিয়োগ কৰিলেতো 0 হ'ল এই মাইনাছটো যে প্লাছ হৈ গ'ল এতিয়া টুৱাইচ এক্স স্কোৱাৰ ডাঙৰ নে এক্স স্কোৱাৰ ডাঙৰ টুৱাইচ এক্স স্কোৱাৰ ডাঙৰ নে এক্স স্কোৱাৰ ডাঙৰ টুৱাইচ এক্স স্কোৱাৰ এক্স স্কোৱাৰ তাৰমানে মাইনাছটো প্লাছ হৈ গ'ল টুৱাইচ এক্স স্কোৱাৰৰ পৰা এক্স স্কোৱাৰ বিয়োগ কৰিলে হ'ব এক্স স্কোৱাৰ এইফালে মাইনাছ 5x প্লাছ কি 6 এতিয়া এই এক্সৰ লগত কি স্কোৱাৰ হ'ব এক্সৰ লগত কি পূৰণ কৰিলে এক্স স্কোৱাৰ হ'ব ক এক্স এই চিনটো ইয়াত প্লাছ আছে গতিকে ইয়াতো প্লাছ হ'ব যদি মাইনাছ থাকে মাইনাছ হ'ব এক্স স্কোৱাৰ প্লাছে মাইনাছে মাইনাছ টুৱাইচ এই মাইনাছটো প্লাছ হৈ গ'ল এতিয়া মাইনাছ 5x আৰু মাইনাছ প্লাছ টুৱাইচ এক্স এতিয়া মাইনাছ 5x টুৱাইচ এক্স ইকুৱেল টু কিমান মাইনাছ 5x প্লাছ টুৱাইচ এক্স ইকুৱেল টু কিমান মাইনাছ 3x মাইনাছ 3x মাইনাছ 3x প্লাছ 6 এতিয়া চা এতিয়া এক্স যেতিয়ালৈকে এইটো একে কি কম এক থাকে এই বহুপদটো ইয়াত হৰণ কৰিবলগীয়া হৰণ কৰা বহুপদটো তেতিয়ালৈকে একে আৰু যেতিয়া ইয়াৰ মাত্ৰা সৰু হৈ যাব হৰণ কৰিব পাৰিম আমি ইয়াত এতিয়া চা ইয়াত মাইনাছ 3x আছে ইয়াত x আছে কি দিম ইয়াত কি দিম ওপৰত কি লিখিম এক্সৰ লগত কি পূৰণ কৰিলে মাইনাছ 3x হ'ব কি পূৰণ কৰিলে মাইনাছ 3x হ'ব এক্সৰ লগত কি পূৰণ কৰিলে মাইনাছ 3x হ'ব হা কি হ'ব কি হ'ব কি পূৰণ কৰিলে মাইনাছ 3x হ'ব মই এইটো 3 বুজি পাইছ নাই তহঁতি এক্সৰ লগত কি পূৰণ কৰিলে মাইনাছ 3x হ'ব ওপৰত কি লিখিম ক কোনবা তাই ওপৰত কি লিখিম মাইনাছ 3 হ'ব গুড মাইনাছ 3 হ'ব এতিয়া মাইনাছ এতিয়া এইটো তলত লিখিবলৈ জেগা নাই এইটো হ'ব মাইনাছ 3x মাইনাছে প্লাছ 6 তাৰমানে এইফালে ভাগশেষ 0 হৈ গ'ল কেতিয়াবা 0 নহবও পাৰে এইটো এই লাইনটো তলতে এইটো লাইন পাতি দিবি মাইনাছ 3x প্লাছ 6 তলত মাইনাছ 3x প্লাছ 6 তলত 0 তাৰমানে ভাগশেষ 0 হ'ল ইয়াৰ উত্তৰটো হ'ল ভাগফল হ'ল x স্কোৱাৰ প্লাছ x মাইনাছ 3 আৰু ভাগশেষ 0 হ'ল চাই ল তহঁতি ধৰিব পাৰিছ নে নীলোৎপল পাৰিছো ছাৰ হিমাক্ষী ধৰিব পাৰিছ মৌচুম পাৰিছো ঠিক আছে হ'ল ছাৰ তহঁতক মই আৰু এটা হ'ল বাকীবোৰ পাতি হ'ল নে হ'ল ছাৰ ঠিক আছে তহঁতক এইটোৰ চা তহঁতি এনেকুৱা হৰণ কৰা কিতাপত কেইবাটাও আছে তহঁতি কৰি চাবি
মই আৰু এটা ভিডিঅ' তহঁতক দি দিম, মোৰ নিজৰ ভিডিঅ' এটা আছে হৰ্ণ কেনেকে কৰিব লাগে তহঁতে চাবি। কাৰণ মই দিয়াত বেছি দীঘল কৰি নাথাকো, তহঁতৰ যিহেতু পৰীক্ষা হ'ব তহঁতৰ, গতিকে আৰু বেলেগ দুটামান বস্তু মই দেখাই দিছো। এতিয়া চা, নেক্সট আহিলে তহঁতৰ আহিলে উৎপাদক বিশ্লেষণ কৰা। এতিয়া মোক এইটো কৰিছোন দেই। মোক এইটো মই উৎপাদক বিশ্লেষণ কৰিব লাগে। এনেকুৱা উৎপাদক বিশ্লেষণ নদী জান মই চাব বিচাৰিছো। এতিয়া ইয়াত এই কি লিখিম মোক ডেইজিয়ে কচোন, শুনি আছ যদি। ডেইজি দেখিছিলো মই, শুনি আছ নে ডেইজি? ডেইজি শুনিছনে? নাই শুনা? বন্দনা শুনিছনে? বন্দনা ছাৰ শুনি আছো। ক ইয়াৰ পাছৰ ষ্টেপটো কি হব কচোন তই? এক্স স্কোৱাৰ প্লাছ 7x প্লাছ 10 উৎপাদক বিশ্লেষণ কৰা। ইয়াতে মই সমান লিখিম। প্ৰথম ষ্টেপটো ইয়াত কি লিখিম কোৱাচোন? কি লিখিম ক? হা বন্দনা পম্পী পাৰিবি নি? পম্পী ছাৰ পাৰিম নেকি? ক কি হব ক? x into x তাৰপা 7 into plus 7 into x নাই x square plus hello x square plus twice x plus শুনি আছো ক? plus 10 x square plus twice x plus 5x plus 10 ক'ত পালি তই? hello শুনিলো। অডিঅ'টো অফ কৰি মই ইয়াত এটা ষ্টেপ লিখিলো এক্স স্কোৱাৰ প্লাছ 5 প্লাছ 2x প্লাছ 10। তাৰপৰা তহঁতি এটা কথা মন কৰ, এই 10 সংখ্যাটো কিহে কিহে পূৰণ কৰিলে পায়? 10 সংখ্যাটো 5 আৰু 2। 5 দুগুণ 10, 10 গুণ 10 পায়। এতিয়া এই দুযোৰ সংখ্যাৰ ভিতৰত ইয়াত যিহেতু এই চিনটো যোগ চিন আছে, কোনকেইটা সংখ্যা যোগ কৰিলে 7 পায়? এতিয়া 5 আৰু 2 যোগ কৰিলে 7 পায়। এতিয়া 5 যোগ 2 লিখিলে আমি ইয়াত 5 2 5 এইটো মিলাই চাব লাগিব। 5 পূৰণ 2 2 7। যদি ইয়াত 11 থাকিলেহেঁতেন, 11 থাকিলে আমি লিখিব পাৰিলোহেঁতেন কি 10 যোগ 1, 10 যোগ 1 10 গুণ 10 নিৰ্ভৰ কৰিব। পূৰণ পাব লাগিব, যোগ কৰি ইয়াত যোগ চিন থাকিলে ইয়াত যোগ। ধৰিব পাইছনে কথাটো? বন্দনা পাইছনে? ধৰিব পাইছনে? পাৰিছো ছাৰ। পাৰিছ। এতিয়া তহঁতক মই ইয়াৰ পাছৰটো পাছৰ ষ্টেপটো হ'ব এক্স স্কোৱাৰ প্লাছ 5x প্লাছ টুৱাইছ এক্স প্লাছ
10 এতিয়া x টো কমন ললে x plus 5 plus 2 টো কমন ললে x plus 5 এতিয়া উত্তৰটো হ'ব x plus 2 x plus কি 5 এনেকুৱা অংক কৰিছিলে নে মনত পৰিছে না তহঁতৰ এনেকুৱা অংক আগতে কৰিছিলি নে কৰিছিলো ছাৰ কৰিছিলো এতিয়া মনত পৰিছে এতিয়া কি বকি আছিলি তই পম্পে কি বকি আছিলি তহঁতৰ মনতেই নাই তহঁতৰ পঢ়াই নাই তহঁতি লিখি হৈছে নাই হ'ল ছাৰ হ'ল ছাৰ ঠিক আছে এতিয়া তহঁতৰ কিতাপত অকল এনেকুৱা উৎপাদক বিশ্লেষণে নাই ইয়াতকে টানহে আছে একেবাৰে উজু এইবিলাক উজু আগতে পাই অহাবোৰে দেখাই আছো মই তহঁতৰ কিতাপত যিবোৰ তেনেকুৱা আছে তেনেকুৱা নিয়মটো একেই অতি সেইটোলৈ চিন্তা কৰিব নালাগে প্ৰিয়ংকা প্ৰিয়ংকা ছাৰ কওক শুনিছা নাই ছাৰ শুনিছো এতিয়া এইটো উৎপাদক বিশ্লেষণ কৰিব লাগে কিতাপৰ অংক এটাকে কৈ দিছো বাৰু 4 নম্বৰৰ 2.4ৰ 4 নম্বৰৰ 3টো এতিয়া 6x স্কয়াৰ প্লাছ 5x মাইনাছ 6 ইয়াত এতিয়া 6 গুণ কিমান এতিয়া কোন আছিলে x স্কয়াৰ সংখ্যা আছে কাৰণে এইটো গুণ কিমান কৈ যা 6 গুণ কিমান 36 6 গুণ 36 36 এতিয়া অথনি অংকটো চা তহঁতি বহিত যেতিয়া পাতি থোৱা আছে 10টো আমি কি কৈছিলো 5 পূৰণ 2 10 কৈছিলো 10 পূৰণ 1 10 কৈছিলো 36 কিহেকে পূৰণ কৰিলে কয় হয় মোক কৈ যা পটাপট 36 কিহেকে পূৰণ কৰিলে হয় যোনে যি মনলৈ আহিছে কৈ যা 36 কিহেকে পূৰণ কৰি 9 4 গুণ 3 into 12 আৰু 4 into 9 আছে 4 into 9 4 into 4 into 9 9 কলো বাৰু 9 into 4 একে আৰু কি হয় আৰু কি আছে মানে তহঁতি ইয়াত কি হয় দৰকাৰ নাই তহঁতি জানিব লাগিব কি আৰু কি আছে 36 into 1 নীলপল 36 into 1 কি কৈছিল নীলপল ছাৰ 6 গুণ বোলো সেইটো 6 গুণ হৈছে এতিয়া চা এনে ইয়াত 1 যোৰা 2 যোৰা 3 যোৰা 4 যোৰা সংখ্যা ওলাল এই সংখ্যা কেইযোৰাৰ ভিতৰত তহঁতি মোক ক কোনযোৰ মানে 36 1 9 12 3 কোনযোৰ সংখ্যা ললে এই চিনটো যিহেতু পূৰণ কৰিলেতো 36 পোৱাটো আমি ধৰি ললো বিয়োগ কৰিলে 5 পাম কোনযোৰ সংখ্যা কৰিলে 5 পাম ছাৰ 9 আৰু 4 9 into 4 9 into 4 9 into 4 হৈছে 9 যোগ আছে কাৰণে অথনিৰ লগত পাৰ্থক্য অথনি যোগ আছে কাৰণে আমি সংখ্যা দুটা যোগ কৰি পাইছিলো আগত চিনটো মানে যিটো ধ্ৰুৱক পদ x নথকা ৰাখি সেই পদটোৰ আগত মাইনাছ চিন থাকিলে সংখ্যা দুটা বিয়োগ কৰি পাব লাগিব 36 পৰা 1 বিয়োগ কৰিলে 35 পাওঁ 9 পৰা 4 বিয়োগ কৰিলে 5 পাওঁ 6 পৰা 12 পৰা 3 বিয়োগ কৰিলে 9 পাওঁ কিন্তু ইয়াত আমাৰ হ'ব কোনটো 9 আৰু কি চবে বুজি পাইছ পাইছ নাই বুজি পাইছো ঠিক আছে আমি এইটো পাইছো ছাৰ মোহাৰি লৈছো ঠিক আছে Six x square plus 9x কমন কি আছে যোৱা সংখ্যা কি x তাৰ কি আছে 6 আৰু 9 দুইটাকে হৰণ যোৱা সংখ্যা এটা ক
তিনি তিনি কি হ'ব 3 এই দুইটাই তিনি। সাধাৰণ উৎপাদক লগত কি পূৰণ কৰি আছো টুৱাইচ এক্স প্লাছ দুইটাতে প্লাছ মাইনাছে হ'ব সেইটো একেলগে পাতিবি কি হ'ব সংখ্যা কি হ'ব 4 আৰু 6 সংখ্যা কি হ'ব -2 -2 টুৱাইচ এক্স মেলি চা গুণ 6 মাইনাছ বুজি পালি নে পাইছ নাই বুজি পালো ছাৰ পাইছ নাই ঠিক আছে তহঁতৰ অংক পৰীক্ষা কোনদিনা আছে লাষ্টৰ কাইলে দিনা নেকি লাষ্টৰ দিনা মানে তহঁতৰ দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰে আছে হয় নাই মঙ্গলবাৰ আছে মঙ্গলবাৰ নে হয় নাই লিখি হ'ল নাই লিখি হ'ল ছাৰ নেক্সট মই ক্লাছ এটা কৰিম দেওবাৰে 10 কৰিম শুনিলি চবেই ছাৰ কেইটা শুনিছ দেওবাৰে 10টা বজাত দিম বাৰু তহঁতি মই পাহৰি গলো তহঁতি মোক মনত পেলাই দিবি দেওবাৰে 10টা বজাত অহা দেওবাৰে শুনিছ হ'ব ছাৰ তাৰমানে দেওবাৰে তহঁতক যিহেতু অন্য একো পৰীক্ষা নাথাকে তহঁতৰ তাৰ দেওবাৰৰ পাছতে লাষ্টৰ দিনা অংক আছে গতিকে তহঁতৰ বাকী থকাখিনি মই যিবোৰ পৰীক্ষাৰ কাৰণে দৰকাৰী মইতো চব এতিয়া তহঁতক কৰাব নোৱাৰো যিবোৰ পৰীক্ষাৰ কাৰণে খিনি মই চাই তহঁতক কিতাপে কৰাই দিম 2.5 লৈকে কথাটো হ'ব নাই হ'ব ছাৰ তাৰমানে এতিয়া তহঁতি খালি দেওবাৰে মই কিবা কাৰণত পাহৰিলে মেছেজ এটা দিলে গম পাই যাম মই মানে তহঁতি মোক মেছেজ এটা দি দিবি মানে ক্লাছ কৰাৰ কথা আছিলে বুলি বা আগদিনা হলেও দি দিবি মই মনত থাকি যাব তহঁতি মই আকৌ মেছেজ দিমেই বাৰু কিন্তু বেলেগকো কবি দেওবাৰে যাতে চবকে জইন কৰিবলৈ কবি যিহেতু কাৰো ক্লাছ নাথাকে গতিকে চবকে জইন কৰিবলৈ কবি যিখিনি ইয়াত 30 মিনিটত আছে চবকে তেতিয়া লাভ হ'ব আৰু যেতিয়া সিহঁতি আজি এতিয়া তহঁতৰ ক্লাছটোৰ পৰা লাভ হ'ল নাই আজি ক্লাছটোৰ পৰা তহঁতৰ লাভ হৈছে নাই হৈছে হ'ল ছাৰ এতিয়া এই উৎপাদক বিশ্লেষণ কৰাটো আগতকে তহঁতি বুজি পালি নাই কিবা এটা নাই পালি নে পালো ছাৰ পালি ঠিক আছে ঠিক আছে তেতিয়া আজি মই সামৰিছো মই 10ৰ ক্লাছ এটা কৰিবলৈ আছে তহঁতক কলো কথাটো অহা দেওবাৰে কৰিম দেই হ'ব